জগত জীৱন ৰাম ৰঘুৰ নন্দন হৰে নানাবিধ ৰজত কাঞ্চন দিলা সীতাক্ষীৰ প্ৰধান কৰে নেতা ব্ৰহ্ম সাপ কোনো কালে সন্ধাকে নাপাৰে কুৰুক্ষেত্ৰ তপোবন গোলা মুনি সুখে বঞ্চিবা তথা নিৰ্মায়ে ঘৰে সুখে বঞ্চিবা তথা নিৰ্মায়ে ঘৰে মহাদেৱে যেতিয়া পদ্মাৱতীক শৰৎকাৰ মুনিৰ লগত বিয়া দিলে অ ভাই বিয়াতটো চব দিলা যৌতুক হিচাপে গোটেই সমস্ত যিমান দিবা লাগে চব দান হিচাপে দি দিছে শংকৰে সকলোবিলাক চিন্তা কৰি মহাদেৱে মানে হাগে মহাদেৱে একবাৰ হাগছি তাহান বিয়া বেছি নাগাকে থাকবো বিয়া পাতি বনাই টাইম টেবুল নহকে কৰি থাকে আগা নহয় কি আগা এটা ছোৱালীৰ বিয়া বেচছা মহাদেৱে পদ্মাৰ বিয়া বেচছি নাগাকে থাকব পাৰে সময় নাছে আগা এই আগাটো কথা কৈছো মই কি কৈছাতে তই এই জিংকে থাকে লাগা নকয় ভাবি আছে মই এতিয়া ডাকি হিচাপে কাটছি মইতো ডাকি দিবা লাগিব আছে মোৰ ডাঙৰ ছোৱালী নেতাৱতী নেতাৰ মই পদ্মাৰ দাখি কৰি দিম কাৰণ কি তোৰ এটা অভিয়াপো আছে পূৰ্বৰ এটা অভিয়াপ আছে চাক এই যি সৰু বইনাকৰ বিয়া ডাঙৰ বাকে দাখি হ'ব লগা লাগিব অভিয়াপৰ কাৰণে দাখি হ'ব লাগিব কি অভিয়াপ আছিল নেতাৰ কি অভিয়াপ আছিল যেতিয়া নেকি শংকৰে এই কমলা বনলৈকে গৈ আছিল তাতে গৈ এটা পুখুৰীৰ পাৰত মহাদেৱে অলপমান গাজা খাইছিল আৰু গাজা খাই তেওঁ উত্ৰাৱল হৈছিল যেতিয়া উত্ৰাৱল হ'ল এটা পুখুৰী আছিল সেই পুখুৰী আৰু পুখুৰীৰ পানীত তাতে এডাল বেলগছ আছিল সেই বেলৰ প্ৰতিবিম্ব সেই পানীত মহাদেৱে দেখা পাইছিল দেখা পাই একযোৰা মহাদেৱে বোলে এই যি বেলৰ প্ৰতিবিম্ব বৈছি পানীত গতিকে আমাৰ চণ্ডীৰ স্তনহান পায় সেই যুগলে চণ্ডীৰ স্তনহান পায় গতিকে যদি চণ্ডী আজি মোৰ লগত থাকিলেহেঁতেন বাবা মই ৰতিও ভোগ কৰিব পাৰিলো হয় কিন্তু বাবা আজি চণ্ডী মোৰ লগত নাই ভাই বেলগছৰ প্ৰতিবিম্ব দেখা পাই মহাদেৱ পাগলৰ দৰে হৈছে একেবাৰে ভাই মহাদেৱে নাচি আছে নাচাতে মহাদেৱৰ ঘাম বাহিৰ হ'ল এই মহাদেৱৰ নেত্ৰৰ পৰা এখন চাবিখন উলিয়াই আনি এই নেত্ৰ মানে চকু মুখ মুচিছি মুচি এই চাবিখন দিলা আটা মাৰি দিয়াৰ লগে লগে সেই ঘামৰ পৰা এটা ছোৱালীৰ জন্ম হৈছে যেতিয়া ছোৱালীৰ জন্ম হ'ল আৰু তাইৰ নাম আছিল নেতাৱতী কাৰণ নেত্ৰৰ যি মানে ঘামৰ পৰা জন্ম পালে বৰ কাৰণে তাইৰ নাম হ'ল নেতাৱতী শংকৰে নাম ধৰিলে নেতা আৰু এই নেতাক লগে লগে মহাদেৱে কি কৰিলে সোণৰে এটা পিঞ্জৰা সাজে এই মায়াৰত এখন সাজে কৈলাশক পঠাই দিছে কাৰণ ইয়াতে থাকিলে মোৰ অসুবিধা হ'ব গতিকে যিহেতুকে মাক কৈলাশ আমাৰ ঘৰ কৈলাশত গতিকে মাক চণ্ডীৰ লগত থাকবো নেতাক এই বোলে মায়াৰথত নেতাৱতী যাই আছে ওপৰে যাই আছে বিধিৰ বিপাক তোলেৰে এজন ভাই ঋষি আছিল সেই ঋষিজনে তেওঁৰ নাম আছিল বক্ৰমুনি আৰু তেওঁ অভিশাপ পাইছিল আৰু অভিশাপৰ কাৰণে অষ্টবক্ৰ অৰ্থাৎ ৮টা ভাজৰ মুনি হৈছিল ৮টা ভাজৰ অষ্টবক্ৰ মুনি আহি আছে তলেৰে গৈ আছে যাই আছে ওপৰেৰে মানে নেতাই
ৰথেৰে আহি আছে দেখা পালে নেতাক দেখা পাইছে দেখা পায়ে মানে মুনিক দেখা পাই নেতাই মানে উপহাস কৰিলে মুনিব বাপৰে বাপ এনেকুৱা মুনি মই আগতে কেতিয়াও দেখা নাই 8টা বাজৰে মুনি মুনিব কি ক'লা বাৰু কোনে সজান কৰিছে কি ক'লা কন্যা ভাগ্যৱতী বিয়া কৰাই আছে কি ক'লা এনেকুৱা কন্যা 8টা বাজৰ মুনি তুমি মোক নিন্দা কৰিছা নিশ্চয় মই 8টা বাজাৰ কাৰণে তুমি মোক নিন্দা কৰিছা তুমি মোক জানা নাই মই কোন ঋষি ৰবা মই ধ্যান কৰি চাম তুমি কাৰ ছোৱালী ক'ৰ পৰা আহিছা কলৈ যাবা ৰবা মই ধ্যান কৰি চাম মই জানিছো তুমি তুমি নেতাৱতী তুমি নেতাৱতী মহাদেৱৰ ছোৱালী আৰু মহাদেৱৰ ছোৱালী হৈ তুমি মোক নিন্দা কৰিছা তুমি নিন্দা কৰিছা কোন নাৰীয়ে মোৰ লগত বিয়া হ'ব এই 8টা ভাজৰ মুনিৰ লগত নাৰী হৈ নাৰীক তুমি নিন্দা কৰিছা সেই নেতাৱতী মই তোমাক অভিশাপ দিছো তোমাৰ কোনো কালে বিয়া নহয় আৰু বিয়া হ'লেও তোমাক স্বামী ত্যাগ কৰিব আৰু তুমি কনিষ্ঠজনৰ চিৰ জীৱন দাসী হৈ থাকিব লাগিব নহ'ব এই বক্ৰমুনিৰ অভিশাপ কোনো কালে খণ্ডন নাযায় এনেকৈ কৰিলে কি সেই অষ্টবক্ৰমুনি অভিশাপ দিছে আৰু সেই অভিশাপৰ ফলত এই নেতাৱতী কি কৰিলে শংকৰে মনত ভাবে মই যে সাপো মৰক লৰুও নাভাঙো কাৰণ তাইৰ ব্ৰহ্মসাপ খণ্ডন যাক আৰু দাসী হিচাপে মই পদ্মাত দাসী কৰি পঠাই দিম গতিকে এই বুলি সেই নেতাৱতীক পদ্মাৰ দাসী হিচাপে দাসী কৰি নেতা পদ্মাৰ লগত পঠাই দিছে যেতিয়া পঠাই দিলে ইপিনে জৰৎকাৰ মুনি মনত ভাবে যে চচুৰবাৰী আৰু বহুদিন গ'লে জটাভাৰী মানে শংকৰ গ'লে জটাভাৰী গতিকে জৰৎকাৰ মুনি মনত ভাবে মই সৰু থাকবা নৰিম কৈলাশত মই নাথখো মই কি কৰিম মানুহে মোক ঋষিমুনি বেয়া বুলিব কাৰণ কিয় বেলেগে ক'ব কি বুলি ক'ব যে থকা থকা বুলি ক'ব বদনাম কৰিব আৰু আপাৰ আছামত ক'ব চপনীয়া সোমা বুলি ক'ব নাই তাত কৰি মই ইয়াতে মই নাথাকো পদ্মাক লৈ মই এখন আশ্ৰম কৰি আৰু তাতে মই এই আশ্ৰমত থাকিম এই বুলি কৰিলে এতিয়া সেই জৰৎকাৰ মুনি আৰু পদ্মাক লৈ এখন আশ্ৰমত থাকি যায় প্লিজ শ্বেয়াৰ কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰিব আপোনালোকে আমাৰ অনুপ্ৰেৰণা আমাৰ আশীৰ্বাদ গতিকে ছাবস্ক্ৰাইব কৰক প্লিজ কৰক না